7,000 পৃষ্ঠজোৰা চাৰ্জশ্বিট CJM আদালতত দাখিল কৰিলে SIT-এ। চাৰ্জশ্বিটৰ পাতে পাতে শিহৰণকাৰী তথ্য। ছিংগাপুৰত আচলতে কি হৈছিল অসমৰ হিয়াৰ আমঠুৰ সৈতে। আজি অন্ত পৰিব গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ সৌমিত্ৰ শইকীয়াৰ নেতৃত্বত গঠিত ন্যায়িক তদন্ত আয়োগ জুবিন গাৰ্গৰ মৃত্যুৰ সন্দৰ্ভত ৰাজহুৱা সাক্ষাৎ গ্ৰহণৰ প্ৰতিক্ৰিয়া। তাৰ মাজতে অসম আৰক্ষীৰ CID-য়ে জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ 18-25 নম্বৰৰ গোচৰটোৰ চাৰ্জশ্বিট আদালতত দাখিল কৰিলে। জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ তদন্তৰ বাবে অসম চৰকাৰে গঠন কৰি দিয়া SIT-য়ে আজি আদালতত চাৰ্জশ্বিট দাখিল কৰিলে যদিও এই চাৰ্জশ্বিট ৰাজহুৱা কৰা নহ'ব। অভিযুক্তৰ অধিবক্তাই আদালতত চাৰ্জশ্বিটৰ কপি বিচাৰি আবেদন কৰিব পাৰিব যদিও চাৰ্জশ্বিট প্ৰদান কৰা নকৰাটো নিৰ্ভৰ কৰিব সম্পূৰ্ণৰূপে আদালতৰ ওপৰত। 12 ডিচেম্বৰত চাৰ্জশ্বিট দাখিল কৰা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছিল। এই গোচৰত প্ৰায় 300 লোকৰ সাক্ষ্য লোৱা হৈছিল। ইয়াৰ পূৰ্বে জুবিন গাৰ্গৰ মৃত্যুৰ অভিযোগনামা 10 ডিচেম্বৰৰ পূৰ্বে চূড়ান্ত কৰাৰ বাবে তদন্তকাৰীসকলে দিনে নিশাই কাম কৰি আহিছে। বিগত 19 ছেপ্টেম্বৰত ছিংগাপুৰত জুবিন গাৰ্গৰ মৃত্যুৰ পাছত মুন্না প্ৰসাদ গুপ্তাৰ নেতৃত্বত বিশেষ অনুসন্ধানকাৰী দলে ঘটনাৰ সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছিল। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ চাৰ্জশ্বিট 12 ডিচেম্বৰত আদালতত দাখিল কৰা হ'ব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু অসম আৰক্ষীৰ SDGP তথা SIT-ৰ মুৰব্বী মুন্না প্ৰসাদ গুপ্তাই ঘোষণা কৰিছিল। ছিংগাপুৰত নৰ্থ ইষ্ট ফেষ্টিভেলত অংশগ্ৰহণ কৰাৰ সময়ত ৰহস্যজনকভাৱে মৃত্যু হৈছিল জুবিন গাৰ্গৰ। এই ঘটনাৰ সৈতে জড়িত থকা অভিযুক্ত নৰ্থ ইষ্ট ফেষ্টিভেলৰ মুখ্য আয়োজক শ্যাম কানু মহন্ত, জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা, জুবিন গাৰ্গৰ ভাতৃ সন্দীপন গাৰ্গ, শেখৰজ্যোতি গোস্বামী, সহযোগী কণ্ঠশিল্পী অমৃতপ্ৰভা মহন্ত আৰু ব্যক্তিগত নিৰাপত্তাৰক্ষী পৰেশ বৈশ্য আৰু নন্দেশ্বৰ বৰাক গ্ৰেপ্তাৰ কৰা হৈছিল। তদন্তকাৰী দলে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গকে ধৰি প্ৰায় 300 গৰাকী লোকৰ সাক্ষ্য অন্তৰ্ভুক্ত কৰা হৈছে চাৰ্জশ্বিটত। জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ সন্দৰ্ভত CID-ত ৰুজু হৈছিল দুটা গোচৰ। এটা গোচৰৰ নম্বৰ হৈছে 18-25 আৰু আনটো নম্বৰ হৈছে 19-25। আৰক্ষীয়ে তদন্তৰ সময়ছোৱাত জুবিন গাৰ্গৰ PS-ৰ একাউণ্টত 1.1 কোটি টকাৰ আৰ্থিক লেনদেনৰ তথ্য উদ্ধাৰ কৰে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ পৰা বিচাৰ প্ৰতিক্ৰিয়া কৰিবলৈ প'ষ্ট্ৰিং আদালতৰ পৰা আবেদন কৰাৰ পৰিকল্পনা ঘোষণা কৰিছে। দীৰ্ঘ প্ৰতীক্ষাৰ অন্তত আজি প্ৰথমটো গোচৰ চাৰ্জশ্বিট আদালতত দাখিল কৰা হয়। এই চাৰ্জশ্বিটত বহু চাঞ্চল্যকৰ তথ্য সন্নিৱিষ্ট হৈ থকাৰ আশা কৰা হৈছে। জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ আঁৰৰ কাৰণ লিপিবদ্ধ হোৱাৰ সম্ভাৱনা SIT-য়ে দাখিল কৰা এই চাৰ্জশ্বিটত। নিউজ ডেস্ক ৰিপৰ্ট UA নিউজ।